তেতিয়াহে যাবলৈ দিম হ'লে তোক দেই মাস্কখন মাৰি যা মই মাস্ক নামাৰোঁ মাই বৰ বেয়া পাওঁ নামাৰোঁ মই মাস্ক নামাৰোঁ 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 নামা বুলি ক'লে নহ'ব নহয় তই মাৰিবই লাগিব মাস্ক এতিয়া যি কৰোণা আহিছে তই মাৰিবই লাগিব মাস্ক মাৰি যা মই মাস্ক মাৰি বৰ বেয়া পাওঁ মাই নামাৰোঁ মই মাস্ক মই নামাৰোঁ মই বৰ বেয়া পাওঁ মাই কিয়নো মাৰিব লাগে মাই এইখন কিয়নো মাৰিব লাগে এইখন মই বৰ বেয়া পাওঁ এই তেতিয়া কি বুলি বুজাম বাৰু শুন কৰোণা নামৰ এটা ভূত ওলাইছে গম পাইছনে নাই সি মানুহৰ মুখত আৰু নাকদি সোমাই যায় সোমাই গৈ পেলাই মানুহক যে বেমাৰত পেলায় তাৰপিছত তই যদি সেই কৰোণা তোৰ গাত সোমাই গ'ল তই খাবও নোৱাৰিবি শুবও নোৱাৰিবি খেলিবলৈও যাব নোৱাৰিবি গম পাইছনে নাই গতিকে তই যদি মাস্ক মাৰ তেতিয়াহ'লে সেইটো তোৰ মুখদি বা নাকদি সোমাব নোৱাৰিব তই এইখন মাৰিবই লাগিব নহ'লে সেইটোত সোমাই গৈ তই কলৈকো যাব নোৱাৰিবি গম পাইছনে নাই খেলিবও নোৱাৰিবি টিভিও চাব নোৱাৰিবি মোবাইলো পিটিকিব নোৱাৰিবি একোৱে কৰিব নোৱাৰিবি শুই থাকিব লাগিব সেইকাৰণে তই এখন মাৰি থাক তেতিয়াহে তোৰ সেইটো সোমাই নাযাব মুখদি গম পাইছনে নাই এতিয়া তই এখন মাৰ হ'ব দে মাৰিম দে এখনীয়া মাৰিছোঁ চা মাৰিম হ'ব দে হ'ল মাৰিছোঁ হ'ল